নমস্কাৰ আজি মই ভিডিঅ'টোত নৱম শ্ৰেণীৰ কবি মাধৱ কন্দলীৰ দ্বাৰা বিৰচিত হনুমন্তৰ লংকাদৰ্শন নামৰ কবিতাটিত থকা প্ৰশ্নাৱলীৰ 5, 6 আৰু 7 তিনিটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। হনুমন্তৰ লংকাদৰ্শন নামৰ কবিতাটিত 5 নম্বৰ প্ৰশ্নটো আছে, লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? উত্তৰ, লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই দেখা ফল গছসমূহ হ'ল কমলা টেঙা, আঙুৰ, বগৰী, বিজপুৰ, হোলেং, অমৰা, খেজুৰ, তামোল, আম, জাম, নাৰিকল, শ্ৰীফল, বেল, আমলখি, দহাফল, তেতেলী আদি। ফুল গছসমূহ হ'ল কদম, পাৰিজাত, মালতী, গুটিমালি, সেৱতী, গুলাল, পদুম আদি দেখিবলৈ পাইছিল। 6 নম্বৰটো আছে, হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? উত্তৰ, হনুমন্তই এটা বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। হনুমানে সেই ৰূপ ধৰাৰ কাৰণ হ'ল সুউচ্চ দেৱালেৰে আৱৰা লংকা নগৰী ৰাৱণৰ চোৱাংচোৱা সেনা প্ৰহৰীয়ে অহৰহ পহৰা দি থাকে। তেনে ক্ষেত্ৰত বিৰাটকায় হনুমানে লংকা নগৰীলৈ প্ৰৱেশ কৰিলে অনায়াসে ধৰা পৰি যাব আৰু তেওঁৰ প্ৰাণনাশৰ চেষ্টা চলাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আছে, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। উত্তৰ, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা হ'ল, লংকা নগৰীখন দ্বীপ প্ৰদীপেৰে উজ্বলি উঠিছিল। স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমুজ্জ্বল। তদুপৰি সুবৰ্ণ মণিমুকুতাৰ আলোকেৰে আলোকিত লংকা নগৰী আহল বহল নিৰাপত্তা বেহুসদিক অনেক গড় দুৰ্গৰে পৰিবেষ্টিত লংকা শত্ৰু পক্ষৰ বাবে দুটা অতি বিপদসংকুল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি।